তো হেল্ল' গাইজ, এইকেইটা দিন মানে গুৱাহাটীত কি হৈছে আপোনালোকে সকলোৱে গমেই পাই আছে যে গুৱাহাটীত এইকেইটা দিন কি হৈছে মানে তাৰ যিটো নেকি বায়ুমণ্ডলটো বহুত বেয়া হৈ গৈছে। তাৰপাছত মানে বহুতো মানুহৰ বিভিন্ন ধৰণৰ বেমাৰে দেখা দিছে, কাহ পানী লগা জ্বৰ বা এনেকুৱা। মানে এই বায়ুমণ্ডলটো যে বেয়া হৈছে মানে কেনেকৈ কি গেছ লগ হৈ বা কিহৰ ফলত এই বায়ুমণ্ডলটো বেয়া হয় আজি আপোনালোকক ক'বলৈ চেষ্টা কৰিম। তো ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো যিটো নেকি এয়াৰ কোৱালিটি ইণ্ডেক্স, যিটো নেকি বায়ুৰ গুণাগুণৰ সূচকাংকটো, এইটো 6টা ভাগত বিভক্ত কৰা হৈছে হা। তাৰ প্ৰথমতে 0ৰ পৰা 50লৈ এটা ভাগত বিভক্ত কৰা হৈছে। তাৰপাছত 50ৰ পৰা 100লৈ এটা ভাগত বিভক্ত কৰা হৈছে। আকৌ 100ৰ পৰা 150লৈ এটা ভাগত বিভক্ত কৰা হৈছে। আকৌ 150ৰ পৰা 200লৈ এটা ভাগত, তাৰপাছত 201ৰ পৰা 300লৈ এটা ভাগত, আৰু 300ৰ পৰা ডাইৰেক্ট 500লৈ এটা ভাগত, এনেকৈ 6টা ভাগত এইটো মানে সূচকাংক কৰা হৈছে, নিৰ্ণয় কৰা হৈছে। মানে কোনটোত কেনেকুৱা কি ভাল বেয়া তাৰ বায়ুৰ যিটো নেকি বায়ুমণ্ডলটো মানে যি হিচাপত বেয়া হ'ব সেই হিচাপত মানে এইটো নিৰ্ণয় কৰা হৈছে। যিটো নেকি সূচকাংক এইটো 0ৰ পৰা 50লৈ ভাল অৱস্থাত থাকে। 0ৰ পৰা 50লৈ গুড বুলি কোৱা হয়। এইটো মানে বঢ়িয়া ভাল অৱস্থাত এই সূচকাংক মানে এই 0ৰ পৰা 50লৈ এই বায়ুৰ যিটো সূচকাংক এইখিনি থাকিলে মানে বায়ুমণ্ডলটো বহুত ভালে থাকে। আৰু যেতিয়া 50ৰ পৰা 100 থাকিব তেতিয়া মধ্যমীয়া বুলি কোৱা হয়। এইটো হাজাৰডোজ, এইটো মধ্যমীয়া বুলি কোৱা হয়। আৰু যিটো নেকি 100ৰ পৰা 150 থাকিব সেইটো কি হয় মানে কিছুমান সৰু ল'ৰা ছোৱালী বা বয়সস্থ লোকসকলৰ কাৰণে মানে বেয়া হয়। সেই বায়ুমণ্ডলটো বিভিন্ন ধৰণৰ সমস্যা দেখা দিব পাৰে, বিভিন্ন ধৰণৰ ৰোগে পানী লগা জ্বৰ কাহ আদি। আৰু যিটো নেকি 150ৰ পৰা 300 থাকে সেইটো সকলোৰে কাৰণে বেয়া, বিভিন্ন মানে বেমাৰ দেখা দিব পাৰে। আৰু যদি 200ৰ পৰা 300 থাকে সূচকাংক তেতিয়া সেইটো বহুতেই বেয়া হয়। কিছুমান মানে হাওঁফাওঁজনিত ৰোগত আক্ৰান্ত হ'ব, মানে হাওঁফাওঁত সেই বায়ুমণ্ডলটো ল'লে সেই যিটো নেকি বেয়া হৈ যাব। সেই বায়ুমণ্ডলটো আমি সেৱন কৰিলে মানে ল'লে তেতিয়া আমাৰ হাওঁফাওঁত এটেক কৰিব, মানে হাওঁফাওঁত বিভিন্ন ধৰণৰ বেমাৰ দেখা দিব পাৰে। বায়ুৰ গুণাগুণৰ সেই সূচকাংকটো 300ৰ পৰা 500, মানে 301ৰ পৰা 500 হ'ব, সেইটো আটাইতকৈ বেছি হয়। সেইটো বায়ুমণ্ডল বহুত বিপদজনক হয়। সেই বায়ুমণ্ডলটো হ'লে মানে সকলো লোকৰে বেমাৰ হোৱাৰ 100%ই চান্স থাকে। মানে যেতিয়া 300ৰ পৰা 500 হ'ব সেই বায়ুমণ্ডলটো, তেতিয়া বায়ুমণ্ডলটো অতি বেয়া হৈ পৰে। মানে বিভিন্ন ধৰণৰ সেই গেছ লগ হৈ সেই বায়ুমণ্ডলটো বেয়া কৰে। সেইকাৰণে 300ৰ পৰা 500টো হাজাৰডোজ অৰ্থাৎ বিপদজনক বুলি কোৱা হয়। সেই বায়ুমণ্ডলটো পালে সকলো লোকৰে বেমাৰ হোৱাৰ চান্স বহুতেই থাকে। এই যে বিভিন্ন গেছ লগ হৈ বায়ুমণ্ডলটো বেয়া কৰে, মানে বায়ুমণ্ডলটো অতি বিপদজনক কৰি তোলে, সেই গেছবোৰ হৈছে কাৰ্বন মনক্সাইড, তাৰপাছত অজন, ছালফাৰ ডাই অক্সাইড, নাইট্ৰজেন অক্সাইড আদি। এইবোৰ সকলোবোৰ গেছ লগ হৈ সকলোবোৰে মিলি সেই বায়ুমণ্ডলটো দূষিত কৰে, সেই বায়ুমণ্ডলটো বেয়া কৰে। বায়ুমণ্ডলটো বেয়া কৰে 1 নম্বৰতে হৈছে কাৰ্বন মনক্সাইড। ই এক ৰঙীন গেছ। এই গেছবিধে কি কৰে, কাঠৰ পৰা মানে কাঠ উদ্যোগত মানে কাঠ পৰিলে তাত ধোৱাৰ পৰা, তাৰপাছত চিমনিৰ পৰা, চৌকাৰ ধোৱাৰ পৰা, এই জেনেৰেটৰৰ পৰা আদিৰ পৰা ওলোৱা ধোৱাৰ ফলত মানে এই গেছবিধ উৎপন্ন হয়। এই গেছবিধ এনেকৈ সেই লগ হৈ এই বায়ুমণ্ডলটো 1 নম্বৰতে বেয়া কৰে। কাৰ্বন মনক্সাইড গেছবিধ মানুহৰ সংস্পৰ্শলৈ আহিলে ই বিষক্ৰিয়াৰ সৃষ্টি কৰে। মানুহৰ বিভিন্ন ধৰণৰ বিষ হয়, তাৰপাছত হৃদয় ৰোগ হয় বা আদি মানে এনেকুৱা বিভিন্ন ধৰণৰ ৰোগত এই গেছবিধে সৃষ্টি কৰে। মানুহৰ দৃষ্টিশক্তি, তাৰপাছত হৃদয় ৰোগত আক্ৰান্ত হয়, মানুহৰ দৃষ্টিশক্তি হ্ৰাস হয়, মানসিক ক্ষমতা হ্ৰাস হয় আদি এইবোৰ বেমাৰৰ সন্মুখীন হয় এই গেছবিধৰ ফলত। তাৰপাছত হৈছে নাইট্ৰজেন ডাই অক্সাইড। ই মানে বায়ুমণ্ডলত লগত জড়িত, মানে বায়ুমণ্ডলত মিলিত হৈ থকা অতি জনাজাত বিক্ৰিয়াশীল এবিধ গেছ। এই গেছবিধ ইন্ধন জ্বলোৱা, তাৰপাছত জীৱাশ্ম ইন্ধন দহন, বিদ্যুৎ উৎপাদন আৰু বিভিন্ন ধৰণৰ উদ্যোগৰ পৰা মানে এই গেছবিধ পৰিৱেশলৈ নিৰ্গত হয়। এইবোৰৰ পৰা উৎপন্ন হৈ পৰিৱেশলৈ এই গেছবিধ নিৰ্গত হয়। এই গেছবিধো এই কাৰ্বন মনক্সাইডৰ দৰেই বিপদজনক। ই হাওঁফাওঁত ক্ষতি কৰিব পাৰে, উশাহ লোৱা হৃদযন্ত্ৰত ক্ষতি কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ বিষক্ৰিয়াৰ এই গেছবিধে সৃষ্টি কৰে। মানে বহুতো সমস্যাই এই গেছবিধৰ পৰাও দেখা দিয়ে। তো আৰু এনেকৈ বহুত মানে গেছ লগ হৈ এই বায়ুমণ্ডলটো আমাৰ দূষিত কৰি আহিছে। সেইকাৰণে কি হৈছে, এইকেইটা দিন গুৱাহাটীত সেই বায়ুমণ্ডলৰ যিটো নেকি সূচকাংক এয়াৰ কোৱালিটি ইণ্ডেক্স সেইটো বহুত বাঢ়ি গৈছে, 300+ হৈছে। গতিকে এইটো কমাবলৈ আমি বহুতো প্ৰকল্প হাতত ল'ব লাগিব। আমি গাড়ী মটৰ কমকৈ চলাব লাগিব, তাৰপিছত প্লাষ্টিক বন্ধ কৰিব লাগিব, ধঁপাত খোৱাটো বন্ধ কৰিব লাগিব আৰু এনেকৈ গছ গছনি ৰুব লাগিব। এনেকৈ এইবোৰ কৰিলে আমাৰ এই বায়ুমণ্ডলটো আকৌ পুনৰ ভাল হ'ব। এইটোৰ পৰা সাৰিবলৈ আমি কি কৰিব লাগিব, মাস্ক মাৰি থাকিব লাগিব আৰু ভাল বস্তু খাব লাগিব। যদি গুগলত যদি মাৰিছে বৰ্তমান ক'ত মানে এই বায়ুমণ্ডলটো অতি বেয়া হৈ আছে,
নৰ্থ গুৱাহাটীত অসমৰ নৰ্থ গুৱাহাটীত আটাইতকৈ বৰ্তমান বায়ুমণ্ডলটো বহুত বেয়া হৈ আছে। তো গাইছ এইখিনি আছিল আজিৰ ভিডিঅ'টো। আজি অলপ এয়াৰ কোৱালিটি ইণ্ডেক্সৰ ওপৰত ক'বলৈ চেষ্টা কৰিছোঁ, বায়ু প্ৰদূষণৰ ওপৰত মানে কেনেকুৱা কি বা তাৰ সূচকাংকৰ ওপৰত ক'বলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে ভাল ইনফৰ্মেটিভ ভিডিঅ' দিবলৈ চেষ্টা কৰিম।